বজিলেন উপনৰবি অৱশ্যে মৰয় এইমতে জীৱ দেহ কতোনো গোচৰ স্বভাৱে দেহাৰ উপাধিত থাকি দেখি স্বৰূপ নহয় যেন ভতময় দেখি চন্দ্ৰ বহাই খাত ভত ভৱে পুনৰূপী চন্দ্ৰ নাহি তাত ইমতে আত্মা দেহ নাচিব পূৰ্বত উগলিৰে মধ্যকালে কৰিলে পৱে পদ
কৰি স্বৰ্গলোকে পাইবা স্বধৰ্ম জানিও যুদ্ধে উঠা ধনঞ্জয় নেৰি মহাযুদ্ধ মনে এৰিও সংশয় নিৰামিৰণ জয় সুখ লাভ অঙ্গে দুঃখ চান কিন্তু সুখ দুঃখ দুইকো কৰিবা সমান এহি মনে যুদ্ধে তুমি কৰিও অৰ্জুন একুকালে তোমাৰ মন পাইবে পাপ পুণ্য হিৰণ কৃষ্ণে ভুলে অসংখ্যাত কহিল জগত তথাপি নভৈল জ্ঞান তোমাৰ মন গৃহস্থ আশ্ৰমী তুমি পৰম বিষয়ী কিন্তু যে পূৰ্বৰ কৰ্ম বাসনা আশ্ৰয়ী হিৰণ কৰ্ম কৰি ভাৰত বুদ্ধি ভৈল যাৰ যিটো জ্ঞান ভগৱতীৰ দুয়োধিকাৰ এনে কৰ্ম যুগ যেন তাৰ বিধি স্বধৰ্ম থাকি পাছে ভুৱে সৰ্ববিধি নিৰামিষৰ দয়তি যত কৰ্ম কৰিলে ভদ্ৰ বুদ্ধি ভৈলে হৈলে তে হাত মাৰিলে দেহাত্মানি বেকজ্ঞান হৈলে পুৰুষৰ আত্মা পৰম আত্মজ্ঞান হৈলে তাতবৰ নিৰাম আপুনি ঈশ্বৰৰ পাছে হৈলে কবে পদ ভুৱে বুদ্ধি হৈলে সমস্ত প্ৰাণীত ঈশ্বৰত অৰ্পিত কৰ্ম কৰি কুকবন্ধে তেনে কালে নকৰিবে কৰ্মে বন্ধে নিৰাম কৃষ্ণ প্ৰণামী গুৰু গুণন্ত্ৰয় মতে কৰ্ম কৰি পাপ পাৰে পুনৰ ইকয়ত থাকি নানা বিঘ্ন লাগলয় কৰ্ম পথে অংগহীন পাপ মাত্ৰ হয় নিৰাময়ৈশ্য কৰয় কৃষি তাতো বিহি হয় অসুৰ গুণ জয় ৰাজা দণ্ডিয় সেবুলে অৰ্জুন কৰ্মৰ বহু মৰ্ম ঈশ্বৰৰ অৰ্থে কৰে তাক বোলে কৰ্ম শ্ৰীৰাম কৰ্ম বুলি জানি বাতে আগে তত্ত্বসাৰ আনন্দত কৰ্ম দাৰ ভক্তিৰ প্ৰসাদ বলে কৰয় সংসাৰ এহি মতে কৰ্ম কৰিবে তুমি হতহু উঠি হুয়াতে হুৱে উদচিত অভ্যাস যুগত অৰি বেক শ্ৰেষ্ঠ জ্ঞান জ্ঞানটো অধিক শ্ৰেষ্ঠ জানিবা ধ্যান ধ্যান ত্ৰয়োধিক কৰ্ম ফল ত্যাগ কাৰ ত্যাগে শান্তি কৰা এহি মতে কৰি পাছে হেন ভুয় তাহাৰ স্বৰূপ কমু শুনা ধনঞ্জয় সমস্তে প্ৰাণী তৰা পদে অনাহি তাৰ লোভ মোহ কাম ক্ৰোধ নাহি
যন্তে হুয় প্রাপ্তিতাত হুয়ে তুষ্ট শ্রেষ্ঠ জনক যিটো কৰে অনুনয়ে সেৱা সমমিত্ৰ দৰিদ্ৰও ভয়ে কৰে দয়া পৰে মাৰি বাটু সবে নাহি কসমন তাক ক্ষমা মৈত্ৰ বুলি কহে সৰ্বজন মন বুদ্ধি অতি মুত কৰিলে নিশ্চয় সেহি ভক্তি সখী মোৰ প্ৰিয় আতিশয় কদাচিত প্রাণিত দেবন